কেইবাদিনো ভিডিঅ' বনাব পৰা নাছিলোঁ কিছুমান কামত ব্যস্ত থকাৰ বাবে আজি এটা নতুন ফ্ৰেছ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নিউ ফ্ৰেছ বুলি যে কিয় ক'লোঁ জানেনে বাৰু? মই কৰিলোঁ হেয়াৰ ষ্ট্ৰেইটনিং। আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰা নহ'লে, কিয়নো মই আৰু মোৰ লগৰজনীয়ে কৰিছিলোঁ, সেইবাবে ভিডিঅ' শ্বুট কৰা নহ'লে মই এখন ফটো শ্বেয়াৰ কৰিম আপোনালোকলৈ। যদিহে আপোনালোকে কৰিব বিচাৰে মোক ফেচবুক বা ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে। হেল্ল' এভৰিৱান, মই অনামিকাই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় কৰাৰ দৰে আজিও কৈছোঁ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ বাবে এটা সুন্দৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি মই বনাম সৰিয়হৰ আচাৰ। প্ৰথমে মই সৰিয়হখিনি ধুই ভালদৰে ৰ'দত শুকুৱাই ল'লোঁ। এতিয়া মই সৰিয়হখিনি ভালদৰে পিচি ল'ম। সৰিয়হখিনি এতিয়া ভালদৰে গুড়ি হৈ গৈছে আৰু বাকীখিনিও মই ভালদৰে পিচি ল'ম। গোটেইখিনি সৰিয়হ মোৰ পিচা হৈ গ'ল আৰু এতিয়া মই এটা পাত্ৰত সেইখিনি উলিয়াই লৈছোঁ। মছলা হিচাপে মই ব্যৱহাৰ কৰি গোটা ধনিয়া আৰু গোটা জিৰা, লগতে শুকান জলকীয়া। এতিয়া মই এখন কেৰাহীত প্ৰয়োজন অনুসৰি তেল দিছোঁ। এতিয়া মই তেলখিনি অলপ গৰম হ'বলৈ দিম। এয়া তেলখিনি গৰম হৈ আহিছে আৰু ইয়াতে মই যোগ কৰিম ধনিয়া, জিৰা আৰু জলকীয়াখিনি। এই গোটেইখিনি অকণমান সময়ৰ বাবে ফ্ৰাই কৰি ল'ম। এয়া এতিয়া গোটেইখিনি ফ্ৰাই কৰা হৈ গৈছে। এই গোটেইখিনি গুড়ি কৰি থোৱা সৰিয়হখিনিত দি দিম। এতিয়া তেলখিনি সৰিয়হখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি মিক্স কৰা হৈ গৈছে আৰু ইয়াতে মই প্ৰয়োজন অনুসৰি যোগ কৰিম নিমখ। আচাৰ সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া আমি এটা কণ্টেইনাৰত গোটেইখিনি ভৰাই ল'ম। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু 2 বা 3 দিনৰ পাছত পৰিৱেশন কৰিব পাৰিম। এই আচাৰটো খাবলৈ খুব টেষ্টি হয়, আপোনালোকে বনাই খাই চাবচোন। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব।